মাইকী মানুহৰ চবতকৈ ডাঙৰ শত্ৰু জানা কাৰণ আজি মই এজনী বিবাহিত মহিলা হৈ পেলাই যদি মই বেলেগ এজন বিবাহিত মতা মানুহক যদি মই আনকি এটা ইংগিতো দিওঁ shame on me কাৰণ সেইটো মোক ভগৱানে এজন কাষ্টডিয়ান হিচাপে এখন পৃথিৱীলৈ পঠাইছে মোৰ জব কি যে মই মোৰ ট্ৰেডিশ্যন মই মোৰ কালচাৰ মই মোৰ ল'ৰা ছোৱালীলৈ ট্ৰান্সফাৰ কৰিম কাৰণ মোৰ হাজবেণ্ডে সেই জবটো কৰিব ইমান ভালকৈ নোৱাৰিব কাৰণ ভগৱানে নেচাৰেলি আমাক বনাইছে এজ কাষ্টডিয়ানছ অফ ট্ৰেডিশ্যন এণ্ড ৰিলিজিয়ন এণ্ড অল দ্য বিউটিফুল থিংছ পাৱাৰটো কাক দিছে আমাক দিছে কিহৰ কাৰণে দিছে কাৰণ ভগৱানে বিশ্বাস কৰে যে মাইকী মানুহে এই ৰোলটো মতা মানুহতকৈ কিজানি বহুত ভালকৈ কৰিব সেইকাৰণে সেই পাৱাৰটো যেনে মিছইউটিলাইজ নকৰক আৰু তুমি ঠিকেই কৈছা প্ৰষ্টিটিউশ্যনটো এটলিষ্ট খোলা প্ৰফেশ্যন এটা কিন্তু এই যে পিছে ধনী মানুহৰ যেনেকৈ মোৰ হাজবেণ্ড বহুত ধনী মানুহ জানা কিমান মানুহে 17 বছৰীয়া ছোৱালী 18 বছৰীয়া ছোৱালীয়ে মোৰ হাজবেণ্ডক ইনষ্টাগ্ৰামত মেছেজ কৰে মই জানে 17-18 বছৰীয়া ছোৱালী তাতকৈ কমচে কম 20-25 বছৰ সিহঁত 30 বছৰ